পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ শ্ৰীচৰণত শতকোটিবাৰ প্ৰণাম জনাই আপোনালোক সকলোকে ৰানন্দিত জয়গুৰু জনাই আজিৰ আলোচনা আৰম্ভ কৰিছোঁ। আজি আমি আলোচনা কৰিম যিসকলে নিৰামিষ আহাৰ গ্ৰহণ কৰে তেওঁলোকে প্ৰটিনৰ বাবে কি কি খাদ্য গ্ৰহণ কৰিব তাৰ বিষয়ে। বহু মানুহৰ ধাৰণা থাকে যে মাছ মাংস নাখালে শৰীৰ একেবাৰে দুৰ্বল হৈ যাব নেকি, বা ল'ৰা ছোৱালীক নোখোৱালে মগজুৰ বিকাশ নহ'ব নেকি। এনেকুৱা কোনো কথা নাই। নিৰামিষ আহাৰ গ্ৰহণ কৰিও আপোনালোকে সুস্থ শৰীৰ আৰু মগজুৰ বিকাশ সাধন কৰিব পাৰে। এই ধৰাধামত যিমান মহাপুৰুষ বা অৱতাৰ পুৰুষসকল আহিছে তেওঁলোকে কিন্তু মানুহক এই নিৰামিষ আহাৰ গ্ৰহণ কৰাৰে উপদেশ দিয়া দেখা যায়। অমিতাভ বচ্চন, অৰবিন্দ কেজৰিৱাল, নৰেন্দ্ৰ মোদী আৰু বহু প্ৰভাৱশালী ব্যক্তিয়ে নিৰামিষ আহাৰ গ্ৰহণ কৰা দেখা যায়। তেওঁলোকে কিন্তু আমিষ আহাৰ গ্ৰহণ কৰা সকলতকৈ কোনো গুণেই কম নহয়। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰে নিৰামিষ আহাৰ খোৱাসকলক প্ৰচুৰ পৰিমাণে মাহজাতীয় খাদ্য খাব দিছে, যেনে মুগ দাইল, মচুৰ দাইল, বুটৰ দাইল, মটৰ, ৰহৰ ডাল, ৰাজমাহ। এই মাহজাতীয় খাদ্যবোৰত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু শৰীৰৰ বাবে উপযোগী দ্ৰব্য পোৱা যায়। তাৰোপৰি ঠাকুৰে তিল বটা খাব দিছে। তিল বটা শৰীৰৰ বাবে বিশেষ উপযোগী। ইয়াৰ বহু ঔষধি গুণো আছে। ঠাকুৰে চীনাবাদাম খাব দিছে। ইয়াতো যথেষ্ট ভিটামিন প্ৰটিন পোৱা যায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে চীনাবাদামে। আৰু ঠাকুৰে গাখীৰ খাব দিছে। গাখীৰত যথেষ্ট পৰিমাণে ভিটামিন আৰু শৰীৰৰ উপযোগী দ্ৰব্য পোৱা যায়। গাখীৰৰ উপকাৰিতাৰ কথা সকলোৱে জানে, ইয়াক আৰু বিস্তাৰিতভাৱে নকলেও হ'ব। প্ৰতিদিনে ঠাকুৰে খালী পেটত মানিমুনি খাব দিছে। ইয়াত যথেষ্ট উপকাৰ আছে। মানিমুনি শাকৰ বিষয়ে আমাৰ চেনেলত এটা ভিডিঅ' দিয়া আছে, তাত আপোনালোকে মানিমুনি শাকৰ উপকাৰিতাৰ বিষয়ে জানিব পাৰিব। তাৰোপৰি ঠাকুৰে ব্ৰাহ্মী শাক খাব দিছে। ব্ৰাহ্মী শাক খালে স্মৃতিশক্তি বৃদ্ধি পায় আৰু বহুতো ঔষধি গুণ আছে ব্ৰাহ্মী শাকৰ। তাৰোপৰি কুলেখাৰা শাক খাব দিছে ঠাকুৰে। নামনি অসমত ইয়াক হেলেচি শাক বুলিও কোৱা হয়। ই তেজৰ বাবে বহু উপযোগী। তাৰোপৰি আৰু ঠাকুৰে টেঙা দৈ খোৱাৰ কথা কৈছে। ই স্বাস্থ্যৰ কাৰণে বহু উপকাৰী। কিন্তু দৈ ৰাতি খাব মানা কৰিছে। দৈ সদায় ৰাতিপুৱা ভাগত খাব লাগে। আৰু ঠাকুৰে ইচবগুল খোৱাৰ কথা কৈছে। ইচবগুল যিকোনো ঔষধৰ দোকানতে পোৱা যায়। ইচবগুল ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা খালী পেটত খাব লাগে। ই শৰীৰৰ বাবে যথেষ্ট উপকাৰী আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰে কোৱা এইকেইবিধ খাদ্য যদি আমি আমাৰ খাদ্য তালিকাত নিতৌ ব্যৱহাৰ কৰিব পাৰোঁ, তেনেহ'লে আমি সুস্থ সবল হোৱাৰ উপৰিও নিৰোগী হৈ থাকিব পাৰিম। ইয়াকে কৈ আপোনালোক সকলোৰে সুস্বাস্থ্যৰ কামনা কৰি আজিলৈ এৰিছোঁ। জয় গুৰু।